880 টকাত আপোনালোকে হেণ্ডলুম কটনৰ কাপোৰ পাই আছে অটো হোলচেল ৰেটত। এইটো কাপোৰ চাব খুব সুন্দৰ হয়। ইয়াৰে মই আপোনাৰ চাদৰখন দেখাইছোঁ, চাদৰখন চাওক, চাদৰখনৰ ডিজাইনটো চাওক, আপোনাৰ ইমান সুন্দৰকৈ চাদৰখনৰ ডিজাইনটো আছে। এইটো নমস্কাৰ, পলিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি খুব সুন্দৰ সুন্দৰ কিছুমান কাপোৰ আপোনালোকক দেখাম আৰু খুবেই কম দামত। আপোনালোকে বোৱা কাপোৰ, আমাৰ হেণ্ডলুম কটনৰ কাপোৰ আপোনালোকৰ হোলচেল প্ৰাইজত পাব। আৰু কিছুমান ডিজাইন আহিছে, নতুন নতুন ডিজাইন, আৰু ডিমাচা কটনৰ বহুতকেইটা যোৱা আছে। সেইবোৰ কাপোৰ আপোনালোকে পাব, খুব কম দামত পাব কাপোৰ। যিহেতু আমি বিহু অফাৰ দি আছোঁ, তো আপোনালোকে যদি কোনোবাই অনলাইন কিনিব বিচাৰে অনলাইন কিনিব পাৰিব। আৰু অনলাইন যদি আপোনালোকে কিনিব বিচাৰে তেন্তে আপোনালোকে যিটো কাপোৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট লৈ ল'ব, আৰু স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপত কণ্টেক্ট কৰিব। হোৱাটছআপ নম্বৰটো হৈছে 8486423000। এইটো নম্বৰত আপোনালোকে মোক এটা মেছেজ কৰিব। আৰু অসমৰ যিকোনো জেগাতে আমাৰ হোম ডেলিভাৰী এভেইলেবল আছে। বাকী COD এভেইলেবল নাই, আপোনালোকে পে'মেণ্টটো কৰিব লাগিব আগতীয়াকৈ। আমাৰ আজি 780 টকাৰ পৰা আপোনালোকক হেণ্ডলুম কটনৰ খুব সুন্দৰ সুন্দৰ যোৰা দেখাম মই। আৰু প্ৰথমতে দেখাই লৈছোঁ অলপ ডিমাচা কটনৰ খুব সুন্দৰ সুন্দৰ লেটেষ্ট ডিজাইনৰ কিছুমান যোৰা আছে। এইকেইটা চাব, এতিয়া যিহেতু গৰমৰ দিন আহিছে, আপোনালোক গৰমত পিন্ধি খুবেই ভাল পাব এইকেইটা কাপোৰ। আৰু ডিজাইনটো চাব, এইটো এটা আছে আপোনাৰ, এইখন হৈছে তাতে মেখেলাখন, আৰু এইকেইটা হৈছে চাইড পাৰি। এইখিনি হৈছে আপোনাৰ ডিমাচা ডিজাইনত আছে, এইখিনি ডিমাচা কটনৰ। আৰু কাপোৰৰ কোৱালিটি বহুতেই ভাল হয়, আপোনালোকে এইটো কাপোৰ ল'ব পাৰিব। ইয়াতে এখন হৈছে তাৰে মেখেলাখন, মেখেলাখনৰ এখন এনেদৰে থাকিব। চৰি, এখন চাদৰখন হয়, এখন চাদৰখন এনেদৰে থাকিব। আৰু মই ইয়াতে মেখেলাখন ৰাখি চাব, এইখন হৈছে তাৰে মেখেলাখন। খুব সুন্দৰকৈ আপোনাৰ মেখেলাখনো আছে, আৰু মেখেলাখনৰ ব্লাউজৰ এটা চাইড কৰি দিয়া আছে। এইখন তাৰে মেখেলা থাকিব, এইটো ডিজাইন। আৰু ইয়াৰে দাম হৈছে মাত্ৰ 500 টকা। 500 টকাত আপোনালোকে এইযোৰ ডিমাচা কটনৰ কাপোৰ ল'ব পাৰিব। আৰু ব্লাউজ পিচটো দেখাইছে চাব, এইটো হৈছে তাৰে ব্লাউজ পিচটো, আৰু ব্লাউজত ধুনীয়াকৈ এটা পাৰি দিয়া আছে, এইটো ব্লাউজত লগাবৰ কাৰণে। আৰু বাকী ব্লাউজ পিচটো চিম্পুল হয়। এইটো চাদৰখন মই ভালকৈ দেখাইছোঁ। এইখন হৈছে তাৰে চাদৰখন, চাদৰৰ ডিজাইনটো এনেদৰে থাকিব। গোটেই চাদৰখনতে আপোনাৰ সৰু সৰু বুটা পাৰ থাকিব, সৰু চাদৰখনতে এয়া এনেদৰে খুব সুন্দৰ হয়। কাপোৰৰ কোৱালিটি বহুতেই ভাল হয়, আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব মাত্ৰ 500 টকাত। আৰু ইয়াতে আপোনালোকে এক্সট্ৰা শ্বিপিং চাৰ্জ দিব লাগিব এইযোৰ কাপোৰ। আৰু ইয়াৰে এইটো ডিজাইনত মই আপোনালোকক আৰু কেইটামান কালাৰ এভেইলেবল আছে, দেখাইছোঁ চাব, খুব সুন্দৰ হয়। আপোনালোকে যদি পচন্দ হয় বুকিং কৰি ল'ব, কাৰণ ষ্টক বেছি নাই। এটা কালাৰ আছে, এইটো ডিজাইন চেম হয়, এইটো খুলি নেদেখাওঁ। এইটো চাব, এযোৰ এইটো চেম প্ৰাইচ হয়, 500 ৰুপিজত। 500 ৰুপিজত আপোনালোকে ল'ব পাৰিব। এক্সট্ৰা আপোনাৰ শ্বিপিং চাৰ্জ 80 ৰুপিজ এক্সট্ৰা দিব লাগিব। টোটেল 580 ৰুপিজত আপোনালোকে এইযোৰ কাপোৰ আপোনালোকে ঘৰতে পাব। আৰু দুটামান কালাৰ আছে চাব, এটা আছে, এইটো চেম ডিজাইন চেম হয়। আপোনাৰ কাপোৰৰ কোৱালিটি বহুতেই ভাল হয়। এইকেইযোৰ গৰমত খুব সুন্দৰকৈ আপোনালোকে পিন্ধিব পাৰিব, চেম ডিজাইনত। এইটো আছে, যদি পচন্দ হয় এটা স্ক্ৰীনশ্বট লৈ ল'ব। এইটো আৰু এইটো চেম ডিজাইনত আৰু এটা কালাৰ আছে এভেইলেবল, সেইটো দেখাইছোঁ। আৰু এটা আছে আপোনাৰ, এইটো ষ্টক বেছি নাই, চ' যদি পচন্দ হয় আপোনালোকে জলা যদি বুক কৰি ল'ব। এইটো এটা, এইবোৰ চব ওৱান পিচ আছে কাপোৰ। এইটো এটা কালাৰত আছে। এইবোৰ হৈছে আপোনাৰ ডিমাচা কটন মেচিন মেডৰ, এইখিনি হৈছে মেচিন মেডৰ কাপোৰ। আৰু এটা দেখাইছোঁ আপোনালোকৰ ইয়াৰে হ'ব ডিজাইনটো, এইটো ডিজাইন বেলেগ আছে, কাপোৰ চেম হয়, ডিজাইনটো দেখাইছোঁ চাব। এইটো হয়, এইটো ডিজাইনত পাব। এইকেইটা হৈছে ইয়াৰ চাইড পাৰিকেইটা, আৰু ডিজাইনটো এনেদৰে থাকিব। আৰু চাদৰখন এনেদৰে বুটা পাৰ থাকিব গোটেই চাদৰখনতে সৰু সৰুকৈ। এইটো ডিজাইন বেলেগ হয়, এইটো চাব, এনেদৰে পাব। চেম হয় প্ৰাইচ 500 ৰুপিজত। 500 ৰুপিজত আপোনালোকে এইটো ল'ব পাৰিব। আৰু ইয়াৰে এক্সট্ৰা শ্বিপিং চাৰ্জ 80 ৰুপিজ এইযোৰ। আৰু অসমৰ যিকোনো জেগাতে আপোনালোকে পাব, হোম ডেলিভাৰী এভেইলেবল আছে, চ' কণ্টেক্ট কৰিব। ইয়াৰে মেখেলাখন হৈছে এইটো চেম হয়, আৰু ইয়াৰ কালাৰ ইয়াত ৰাখি চাব। এটা আছে, এইটো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, বহুতকেইটা কাপোৰ দেখাম আজি আপোনালোকক, চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এটা আছে, এইটো চেম ডিজাইনত আছে। আৰু এটা আছে, এইটো কালাৰত, ত' এইটো ডিজাইনত এই তিনিযোৰ আছে। আৰু এটা মই ডিজাইন দেখাইছোঁ চাব আপোনালোকক, এইটো এটা ডিজাইন আছে। এইটো ডিজাইনত আছে কেইজনমান, এইটো ডিজাইনটো চাব। আৰু এইকেইটা হৈছে ইয়াৰে চাইড পাৰিকেইটা,
আৰু ইয়াৰো কালাৰ আছে বেলেগ কালাৰকেইটা মই দেখাইছোঁ চব এইটো ডিজাইনত এইটো চেম ডিজাইনত আৰু ইয়াৰে মেখেলাখন এনেদৰে থাকিব কাপোৰৰ কোৱালিটি চেম হয় মাত্ৰ 500 টকাত আপোনালোকে এইকেইযোৰ কাপোৰ ল'ব পাৰিব এটা এইটো আছে এইটো এটা আৰু এটা আছে আপোনাৰ এইটো ডিজাইনটো এইটো ডিজাইনত থাকিব যদি পচন্দ হয় এটা স্ক্ৰীনশ্বট কৰি হোৱাটছআপত কণ্টেক্ট কৰিব হোৱাটছআপৰ নম্বৰটো মই আকৌ এবাৰ কৈ দিছোঁ 8486423880 এইটো নম্বৰত আপোনালোকে কল কৰিব পাৰিব বা হোৱাটছআপত মেছেজ কৰিব পাৰিব যদি কাপোৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু এটা দেখাইছোঁ আপোনাৰ তাৰে এইটো আছে এইটো কালাৰ পাব আৰু এটা ডিজাইন আছে চেম কাপোৰৰ কোৱালিটি বাকী ডিজাইনটো এনেদৰে থাকিব এইটো খুব সুন্দৰ চাওক কাপোৰযোৰ ইউনিক কালাৰ এইটো এটা ডিজাইন আপোনাৰ চাদৰখন এনেদৰে থাকিব এইটো হৈছে এইকেইটা হৈছে ইয়াৰে চাইড পাৰিকেইটা আৰু এখন হৈছে ইয়াৰে চাদৰখন চাদৰখনত এনেদৰে সৰু বুটাই থাকিব গোটেই চাদৰ চাদৰখনত আৰু এটা ইয়াৰে কেইটামান কালাৰ আছে কালাৰকেইটা খালি চাব এটা আছে এইটো আৰু এটা আছে আপোনাৰ এইটো আৰু এটা আছে আপোনাৰ এইটো এইকেইটা কালাৰতে আপোনালোকে এইকেইযোৰ কাপোৰ এভেইলেবল আছে যদি পচন্দ হয় আপোনালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব আৰু এতিয়া কেইটামান মই আপোনাক খুব সুন্দৰ সুন্দৰ আমাৰ হেণ্ডলুম কটনৰ যোৰা আছে 780 টকাত সেইকেইটা কাপোৰ দি আছোঁ আৰু এক্সট্ৰা আপোনালোকে শ্বিপিং চাৰ্জ দিব লাগিব 80 ৰুপিজ তো সেইকেইটা কাপোৰ দেখাইছোঁ চাব আৰু এতিয়া দেখাইছোঁ আপোনালোকক হেণ্ডলুম কটনৰ কেইযোৰমান যোৰা ইয়াৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 780 টকাত মনত ৰাখিব 780 টকাত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব আৰু ইয়াৰে শ্বিপিং চাৰ্জ আপোনালোকে 80 ৰুপিজ এক্সট্ৰাকৈ দিব লাগিব 780 টকাত আপোনালোকে হেণ্ডলুম কটনৰ কাপোৰ পাই আছে অন্ত হ'লচেল ৰেটত এইযোৰ কাপোৰ চাব খুব সুন্দৰ হয় ইয়াৰে মই আপোনাৰ চাদৰখন দেখাইছোঁ চাদৰখন চাওক চাদৰখনৰ ডিজাইনটো চাওক আপোনাৰ ইমান সুন্দৰকৈ চাদৰখনৰ ডিজাইনটো আছে এইটো এনেকুৱা ডিজাইনত পাব আপোনালোকে আৰু এইটো থাকিব আপোনালোকে ইয়াৰে চাইড পাৰিকেইটা চাইড পাৰি আৰু গোটেই হ'ল চাদৰখনত আপোনাৰ এনেদৰে বুটা কৰা আছে গোটেই চাদৰখনতে এখন চাওক খুব সুন্দৰ হয় যোৰাটো মাত্ৰ 780 টকাত 780 টকাত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব আৰু যদি পচন্দ হয় আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু ষ্টক আপোনাৰ লিমিটেড ষ্টক বেছি নাই চ' আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব ইয়াৰ মেখেলাখন দেখাইছোঁ মই আপোনালোকক আৰু সুন্দৰকৈ ব্লাউজ পিচটো আছে আপোনালোকৰ ইয়াতে আৰু এইখন হৈছে তাৰে মেখেলাখন আৰু ছাইডত আছে আপোনাৰ এইটো ব্লাউজ পিচটো এবাৰ দেখাইছোঁ চাব আৰু ব্লাউজৰ লগত আপোনাৰ এটা খুব সুন্দৰ এটা পাৰি দিয়া আছে